নমস্কাৰ বন্ধুসকল, মই লিপিকা আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই এটা নতুন ভিডিঅ' লৈ নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব এই টপিকটো। বিশেষকৈ যিসকলে ঘৰতে বহি নিজৰ ৱেইট লছ কৰিব বিচাৰিছে, নিজৰ স্বাস্থ্যটো অকণ মেইনটেইন কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হৈছে 1 নম্বৰ। কাৰণ মই তেনেকুৱা সমস্যা পাৰ কৰি আহি আজি এনেকুৱা এটা পৰিৱেশ দেখিছোঁহি। মই বহুত ইউটিউবত বহুত ধৰণৰ ভিডিঅ' চালোঁ, বহুত কিবাকিবি ফ'ল' কৰিলোঁ, কিন্তু কোনোটোতে মই সফল হ'ব নোৱাৰিলোঁ। গোটেইবোৰ চাই চিতি লৈ নিজকে মই পৰীক্ষা কৰি এটা কথাত উপনীত হ'লোঁ যে নিজেহে নিজৰ স্বাস্থ্যটো মেইনটেইন কৰিব পাৰে। কোনেও আপোনাক একো এডভাইচ দিব নোৱাৰে। এডভাইচ দিব পাৰিব, তাত আপুনি ল'ব পাৰিব এডভাইচবোৰ, কিন্তু যেতিয়ালৈকে আপুনি নিজে নিবিচাৰে যে নিজেই আপুনি ক্ষীণাব লাগে বা আপোনাৰ নিজেই ৱেইটটো অলপ কমাব লাগে, তেতিয়ালৈকে আপুনি কোনো ধৰণৰ কামেই আপোনাক মানে শ্বুট নকৰিব। যিহেতু মই তেনেকুৱা বহুত সমস্যা পাৰ কৰিলোঁ, 2 বছৰ 3 বছৰ ট্ৰাই কৰিলোঁ, যোনে যি ক'লে তাকেই ট্ৰাই কৰিলোঁ, কোনো ধৰণৰ মোৰ কামেই নিদিলে। অৱশেষত মই নিজকে পৰীক্ষা কৰি নিজৰ ৰুটিনখন মই নিজে বনাই ল'লোঁ। বনাই লোৱাৰ ফলত মই আজি প্ৰায় 7-8 মাহত মই 16 কেজি কমাইছোঁ। আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ টান পাইছে, মোক দেখি পেলাই মই ক্ষীণাইছোঁ বুলি অনুভৱ নকৰিবও পাৰে, কিন্তু যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় জানিব, আৰু যিসকলে মোক ভালকৈ জানে তেওঁলোকেতো সঁচাকৈ হয় বুলি মানি ল'ব। আৰু মোৰ ফটোখিনি দেখিলে আপোনালোকে গম পাব যে মই কিমান ক্ষীণাইছোঁ। মানে ক্ষীণোৱাটো এনেকুৱা বস্তু নহয় যে আপুনি একদম পূৰা পাতলা পাতলা হৈ গ'ল আৰু আপোনাৰ দেখিবলৈ একদম ক্ষীণটো ধৰা পৰাটো নহয়। আপোনাৰ ক্ষীণাওঁতে এনেকৈ ক্ষীণাব লাগিব যাতে মানুহে আপোনাৰ দেখিবলৈ বেয়া লাগিছে বুলি নকওক, আৰু আপোনাৰ নিজৰ হেল্থটো আপুনি নিজে যেন মানে ভাল অনুভৱ কৰক, আৰু নিজৰ শৰীৰটো আপুনি সুস্থ কৰি ৰাখক। তেনেদৰে আপুনি ৱেইটটো কমাব লাগে। গতিকে আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, ব'ৰ হ'বও পাৰে আপোনালোকে, কিন্তু যদি আপোনালোকে প্ৰকৃততে ভাবিছে যে আপোনালোকে নিজৰ ৱেইটটো লছ কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তেতিয়া মই 110% গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকৰো ৱেইট কমিব, যিহেতু মোৰ কমিছে। তেনেকুৱা বহুত মানে ইউটিউবাৰে কৈছে যে মোৰ এইটো ফ'ল' কৰক, আপোনালোকে এইটো কৰক সেইটো কৰক, আপোনালোকৰ ৱেইট কমিব। তেনেকৈ মই বহুত চাইছোঁ, কিন্তু কমা নাই। কিন্তু মই এই ভিডিঅ'টোত আপোনালোকক এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ, মোৰ যেতিয়া ৱেইট কমিছে, মই ভাবিছিলোঁ পৃথিৱীৰ চব মানুহে ৱেইট কমিব, মোৰহে নকমিব, মইহে নোৱাৰিম, মানে মোৰ কাৰণে এইটো নহয় বুলি ভাবিছিলোঁ। কিন্তু অৱশেষত যেতিয়া মই সফল হৈছোঁ, গতিকে মই ক'ব পাৰিছোঁ যে আপোনালোকেও সফল হ'ব। কিন্তু মোৰ কথাখিনি গুৰুত্ব সহকাৰে শুনক। ৱেইট কমাবলৈ কাৰণে কেইটামান আপোনাৰ নিৰ্দিষ্ট পইণ্ট থাকে, যেনে আপুনি কিছুমান কথা নিজে মানি ল'ব লাগিব। এটা কথা হ'ল কি, আপুনি এনেকুৱা নহয় যে মই ৱেইট কমাম, মই এবাৰ ৱেইট কমাবলৈ লৈছোঁ, তেনেকৈ নহয়। আপুনি ৱেইট আপোনাৰ কেতিয়া কমিব সেইটো পিছৰ কথা। প্ৰথম কথা, আপুনি এটা টাৰ্গেট বান্ধি লওক। মই প্ৰথম বান্ধি লৈছোঁ, মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈ আছোঁ। মই কোনো ডাইটিচিয়ান নহয় বা কোনো ডক্তৰ নহয় বা এই বিষয়ে কোনো বিশেষ নলেজ থকা নহয়। মোৰ প্ৰেক্টিকেল লাইফৰ মোৰ যিটো অভিজ্ঞতা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক কৈ আছোঁ। প্ৰথম মই 3 মাহ নিজকে টাৰ্গেট কৰি লৈছোঁ। 3 মাহ মই এটা ডাইট ফ'ল' কৰিম, আৰু 3 মাহ কোনো ধৰণৰ ৱেইট মই নুজোখোঁ। প্ৰথম মানে ডাইট আৰম্ভ কৰোঁতেই মই নিজৰ ৱেইটটো জুখি লৈছোঁ। তাৰপিছত 3 মাহ কোনো ধৰণৰ মই ৱেইট জোখা নাই, আৰু 3 মাহ টাৰ্গেট কৰি লৈছোঁ যে 3 মাহতেই মই মোৰ ৱেইটটো জুখিম, আৰু যদি মই সফল হওঁ তেতিয়াহ'লে এইটো প্ৰচেছ আগুৱাই নিম, আৰু যদি নহওঁ তেতিয়াহ'লে আকৌ আগৰ নিচিনাকৈ মই নিজৰ ৰুটিনখনকে ফ'ল' কৰিম। গতিকে মই 2019 চনৰ নৱেম্বৰৰ 1 তাৰিখে নিজকে ভাবিলোঁ, 1 তাৰিখে নহয় আচলতে তাৰ আগতে ভাবিছিলোঁ, কিন্তু 1 তাৰিখৰ পৰা একদম মনতে ভাবিলোঁ যে মই নিজৰ ৱেইটটো কমাবই লাগিব। যিহেতু মোৰ পেহী ছোৱালী এজনী, কলিয়াবৰ পেহী ছোৱালী এজনী বিয়া আছে। তাই যদি এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে তাইক মই থেংক ইউ দিব বিচাৰোঁ। তাইৰ কাৰণে আজি মই এনেকুৱা এটা দিন দেখিছোঁ। তাইৰ বিয়াখন খাম বুলি মনতে বহুত হেঁপাহ আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মই বিয়াখনলৈ যাব নোৱাৰিলোঁ। হ'লেও যাব নোৱাৰিলোঁ যদিও তাইৰ বিয়াখনৰ পৰা মোৰ ডাঙৰ উপকাৰ এটা হ'ল, যে মই নিজকে মেইনটেইন কৰিব শিকিলোঁ। গতিকে বিয়াখন আছিলে আপোনাৰ, মই নৱেম্বৰত আৰম্ভ কৰিছোঁ। বিয়াখন আছিলে ফেব্ৰুৱাৰী পাহৰি গৈছিলোঁ। ফেব্ৰুৱাৰী 2 তাৰিখে বিয়া আছিলে। একদম পাহৰিলোঁ, তাই ভিডিঅ'ত চালে গালিয়ে দিব। যি নহওক, ফেব্ৰুৱাৰী 2 তাৰিখে তাইৰ বিয়া আছিলে। গতিকে নৱেম্বৰতে মই ভাবিলোঁ, নাই একদম পূৰা মই এনেকুৱা এটা মেইনটেইন কৰিম, যিহেতু মোৰ মানে ঘৰৰ পৰিয়ালৰ সকলোবোৰ শকত আছিলে, আৰু চবেই ক্ষীণাই মানে ইমান ধুনীয়া হৈ গৈছে, আৰু মই মানে হৈ গৈছিলোঁ একদম মটকু, চটকু, লটু পটু, একদম পূৰা ভয়ংকৰ মানে চিটুৱেশ্যন মোৰ।
আৰু মোক দেখাৰ লগে লগে মোৰ বয়সতকৈ মানে বেছি বুঢ়া যেন লগা হ'ল গতিকে মই ভাবিলোঁ মই যদি বিয়াখন সেইটো চেহেৰা লৈ যাওঁ চবেই হাঁহিব চবেই মোক ঠাট্টা কৰিব আৰু বিশেষকৈ মই বিয়াৰ পিছত চাদৰ মেখেলাই পিন্ধোঁ আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে চাদৰ মেখেলাই পিন্ধোঁ চাদৰ মেখেলা পিন্ধিলেতো এনেও অকণমান মানে ডাঙৰ লাগে কিন্তু সিহঁতে যি টি ড্ৰেছ পিন্ধে গতিকে সিহঁতক এনেই সৰু লাগে আকৌ ভাবিলোঁ সিহঁত যদি ক্ষীণাই চিনাই যায় মই যদি পূৰা শকত হৈ যাওঁ বিয়াখনলৈ মোক মানে চবেই হাঁহিব সেইটো মানে মোৰ মূৰত সোমাই গ'ল গতিকে মই ভাবিলোঁ তাই বিয়াত মই ক্ষীণাবই লাগিবই যেনেকেই নহওক মই মৰি সাজি হ'লেও ক্ষীণাবই লাগিব গতিকে গোটেই ইউটিউব খাস্তাং কৰি পেলালোঁ ভিডিঅ' চাই তাৰপিছত নিজৰ ফৰ্মুলাটো নিজে উলিয়াই ল'লোঁ যে মই এনেকৈ কৰিম এই 3 মাহৰ ভিতৰত মই মানে একদম তাই বিয়ালে মই পুৰা ক্ষীণ নহ'লেও এটলিষ্ট মোৰ এটা ছেভ এটা আহিব মই সেইটো বুলি ভাবিয়ে আৰম্ভ কৰিলোঁ গতিকে নৱেম্বৰৰ 1 তাৰিখে মই ষ্টাৰ্ট কৰিলোঁ ৱেটটো জুখিলোঁ ৱেটটো একদম আপোনালোকে শুনিলে হয়তো ভয় খাব মোৰ ৱেট তেতিয়া আছিল 75 কেজি 75 কেজি মোৰ হাইটটো কম আছিলে মোৰ হাইট আছিলে ধৰি লওক 5 ফুট প্ৰায় 5 ফুটৰ ওচৰা ওচৰি 5 ফুট নহ'লেওতো 4 ফুট 11 ইঞ্চি হ'ব গতিকে আপোনালোকে অনুমান কৰক 75 কেজি মানুহ এজনী সিমান হাইটৰ 75 কেজি মানুহ এজনী মানে কেনেকুৱা এটা ভয়ংকৰ মানে ৰূপ তাৰপিছত আৰু ক'লোঁ ৱেটটো জুখি পেলাইতো একদম মোৰতো আৰু বেয়া হৈ গ'ল সেই প্ৰভু মই যদি এনেকৈ বাঢ়ি গৈ থাকে মই বিয়ালৈ গ'লে মোক চবেই হাঁহিব মই ড্ৰেছ পিন্ধিলে নাচাজিব সৰু হোৱা ড্ৰেছ পিন্ধিলে একোৱেই নাচাজে আপোনাৰ মানে দেখিবলৈ বেয়া লাগে বুঢ়ী লাগে নিজকে মানে বহুত হীনমন্যতাত ভুগিলোঁ তাৰপিছত 1 তাৰিখৰ পৰা মই একদম ভাবি ল'লোঁ মই মোৰ কিছুমান কাম কৰিম যেনে মই মোৰ ডায়েটৰ পৰা একদম মই খুব গাখীৰ চাহ খাই খুব ভাল পাওঁ মই চাহটো প্ৰথম ত্যাগ কৰিলোঁ মই চাহ একদম টোটেলি মই মানে খালে লাল চাহ খাম কিন্তু গাখীৰ চাহ নাখাওঁ দ্বিতীয়তে মই কৰিলোঁ মই চেনি নাখাওঁ কোনো ধৰণৰ মিঠা মই নাখাওঁ এই 3 মাহ প্ৰথম 3 মাহ লৈছোঁ মই কোনো ধৰণৰ মিঠা মই নাখাওঁ যি নহওক পৃথিৱীত লুটি খাই যাওক মই মিঠা কেতিয়াও নাখাওঁ তাৰপিছত মানে কাৰ্বহাইড্ৰেটত পৰে ধৰি লওক চাউল পৰে তাৰপিছত ময়দা পৰে এনেধৰণৰ আটা পৰে কম পৰিমাণে হ'লেও পৰে গতিকে মই ভাবিলোঁ কাৰ্বহাইড্ৰেট টোটেলি কাৰ্বহাইড্ৰেট বন্ধ কৰিলোঁ নাখাওঁ মই চাউল একেবাৰে নাখাওঁ যি হওক মই চাউল 3 মাহ নাখাওঁ তাৰপিছত ভাবিলোঁ তেল আমাৰতো মোৰ ভিডিঅ'ত আপোনালোকে দেখিছেই মই ঢেৰ কিবাকিবি বনাই থাকোঁ আৰু মিষ্টাৰে খানা খাই ভাল পায় গতিকে বনাওঁ গতিকে তেল বেছি হয় তাৰপৰা মই ভাবিলোঁ নাই মই নিজৰ হেল্থটোৰ কাৰণে চিন্তা কৰিব লাগিব গতিকে মই তেল কমাই খাম এওঁলোকৰ কাৰণে মই তেল দি বনাম আৰু মোৰ কাৰণে মই তেল নোহোৱাকৈ খাম এটলিষ্ট মই 3 মাহ জীয়াই থাকিবৰ কাৰণেহে খাম মুখৰ কাৰণে নাখাওঁ লোভৰ কাৰণে নাখাওঁ মানে মই নিজকে মেইনটেইন কৰিবই লাগিব সেইটো মোৰ মানে মাইণ্ডত মই একদম ফিক্স কৰি ল'লোঁ যে মই এই 3 মাহত ক্ষীণাবই লাগিব মই বিয়ালৈ যাওঁতে মোৰ নিজৰ ছেভ এটা বনাই লৈ যাবই লাগিব তাৰপিছত ফাৰ্ষ্ট এৰিলোঁ চাহ এৰিলোঁ চেনি এৰিলোঁ কাৰ্বহাইড্ৰেট মানে চাউল আটা ময়দা এনেকুৱা এৰিলোঁ ৰিফাইন টোটেলি বন্ধ কৰি দিলোঁ তেল খাওঁ সৰিয়হৰ তেল কম পৰিমাণে তেল খাওঁ তাৰপিছত 2 দিনমান এনেকৈ থাকোঁতে ইউটিউবত চালোঁ যে 2টামান ইউটিউবৰ পৰা ফ'ল' কৰিলোঁ যেনে ৰাতিপুৱা মানে নেমু টেঙা পানী খাব লাগে মৌ আৰু আদা দি পেলাই খাব লাগে কিন্তু মোৰ লাইফটো ইমানেই বিজি ৰাতিপুৱা নিজৰ কাৰণে সেই ড্ৰিংকটো বনাই থাকিবলৈ অকণ দিগদাৰ হয় গতিকে মই এপল চাইডাৰ ভিনেগাৰ এটা আনি ল'লোঁ উইথ মাদাৰ মানে ন' ৰিফাইন গতিকে তেনেকুৱা এপল চাইডাৰ ভিনেগাৰ এটা আনি ল'লোঁ গতিকে ৰাতিপুৱা মই কুহুমীয়া গৰম পানী এপল চাইডাৰ ভিনেগাৰৰ খপটো এগতি 2 খপ দি পেলাই সেইটো খাবলৈ ল'লোঁ সেইটো মই ফাৰ্ষ্ট খাবলৈ ল'লোঁ তাৰপিছত ফ'ল' কৰিলোঁ যে নিমখটো খালেও মানুহৰ ৱেটটো বাঢ়ে গতিকে এই 3 মাহৰ কথাহে মই কৈ আছোঁ দেই আপোনালোকক গতিকে নিমখটো খাব নিমখ নহ'লেনো মই কেনেকৈ থাকিম চেনি নহ'লে মই থাকিব পাৰিম নিমখ নহ'লেতো মই কোনো ধৰণৰ খাদ্যই খাব নোৱাৰিম তাৰপিছত ভাবিলোঁ হিমালয় পিংক চল্টটো আনিলোঁ গতিকে হিমালয় পিংক চল্ট আনি ল'লোঁ গতিকে মই আপোনালোকক ক'লোঁ যে মই মিঠা এৰিলোঁ তেল এৰিলোঁ ৰিফাইন এৰিলোঁ তাৰপিছত ময়দা এৰিলোঁ ফাষ্টফুড কোনো ধৰণৰ নাখাওঁ বিস্কুট এৰিলোঁ চেনি এৰিলোঁ তাৰপিছত চাউল এৰিলোঁ আটা এৰিলোঁ ময়দা এৰিলোঁ আৰু নিমখো এৰিলোঁ টোটেলি নিমখটো মই বগা নিমখটো এৰি মই পিংক চল্ট খাবলৈ ল'লোঁ তাৰপিছত এনেদৰে খাওঁতে কিন্তু এতিয়া মই যদি চব এৰি দিলোঁ মই খাম কি এতিয়া গতিকে মই খাম কি সেইটো ভাবি লৈ মই নিজে এখন ৰুটিন বনাই ল'লোঁ ৰুটিনখন মই লিখি থৈছোঁ আপোনালোকৰ কাৰণে আপোনালোকেও সহজ হ'ব
গতিকে মোৰ লগতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লিখি যাওক আৰু মই ইয়াৰ ফটোকপি এটাও ভিডিঅ'টো দি দিম আপোনালোকে তাৰ পৰাও চাই ল'ব পাৰিব ৰাতিপুৱাৰ পৰা এতিয়া মই এই 3 মাহৰ ৰুটিনখন আপোনালোকক কৈ আছোঁ আপোনাৰ 6টাৰ পৰা 7টা বজাৰ ভিতৰত মই গৰম পানী অকণ খাওঁ সেই কৈছিলোঁ নেমু আদা মৌ এনেকৈ কৰি পেলাই খাইছিলোঁ কিন্তু মোৰতো টাইম নোহোৱা দেখি সেই গৰম পানীত মই এপল চাইডাৰ ভিনেগাৰ দি পেলাই খাবলৈ ল'লোঁ এইটো 6টাৰ পৰা 7টাৰ ভিতৰত মানে মই 6টা বজাত ধৰি লওক উঠি নিজৰ কাম বনখিনি কৰি ল'লোঁ মাজতে মই ধুনীয়াকৈ পানী গিলাচ তেনেকৈ খাই ল'লোঁ তাৰপিছত ইয়াৰ মাজত আকৌ মই মিষ্টাৰক গাখীৰ চাহটো মই দিওঁ খুব লোভ লাগে কিন্তু মোৰ গাখীৰ চাহ মোৰ বিৰাট প্ৰিয় আছিল তথাপি মই মাইণ্ডত যেতিয়া সোমোৱাই ল'লোঁ মই 3 মাহহে খাওঁ 3 মাহৰ পিছত ৰিজাল্ট চাম যদি মোৰ একো নহয় মই তেতিয়াহ'লে আগৰ নিচিনাকৈ খাম গতিকে 3 মাহ মই গাখীৰটো এৰি দিলোঁ খুব লোভ লাগে যদিও গাখীৰ চাহ নাখালোঁ তাৰপিছত 8টা বজাৰ লগে লগে মই চাহৰটো টেণ্ডেঞ্চি থাকিবই চবেই যেতিয়া চাহ খাই থকা মানুহে চাহ যেতিয়া বন্ধ হৈ যাব কেনেকুৱা লাগিব গতিকে মই গ্ৰীণ টি ল'লোঁ গ্ৰীণ টি 1 কাপ মই ধুনীয়াকৈ আনি ল'লোঁ গ্ৰীণ টি 1 কাপ মই 8টা বজাত গ্ৰীণ টি ল'লোঁ তাৰপিছত মই ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ মানে আধা ঘণ্টামানৰ পিছত মই গোটা মগু আনি থৈছিলোঁ গোটা মগু ধুই লওক আপোনাৰ ইমান বাতি এটাত এবাতিমান জোখৰ মই তিয়াই থওঁ ৰাতি সেই মগুকেইটা মই পিংক চল্ট অকণ দি পেলাই অকণমান মানে মগু খাওঁ সেই মানে 8টাততো মই গ্ৰীণ টি খালোঁ 8:15-20 মানত মানে মই সেইকেইটা খালোঁ তাৰপিছত 9:30 বজাত মই মিষ্টাৰক মানে ভাত চাতটো বনাই বা পঠিয়াবই লাগিব খুৱাবই লাগিব ল'ৰা ছোৱালীকটো পঠিয়াই দিওঁ আগতে 7:30টাতে ল'ৰা ছোৱালীক পঠিয়াই দিওঁ কিন্তু 9:30 বজাত মোৰ মিষ্টাৰে যেতিয়া মোক ভাত দিওঁ তেতিয়া মই কি ওটছ খাওঁ ওটছৰ খিচিৰি বনাওঁ যেনে ধৰি লওক দালি বনালোঁ ভাজি বনালোঁ ভাত এনেকৈ অমলে বনালোঁ গতিকে যিখিনি দালি মই বনাওঁ ধৰি লওক দালিতে ওটছ দি পেলাই বইল কৰোঁ আৰু মই খুব জ্বলা খাই ভাল পাওঁ গতিকে তাত জ্বলা দি দিওঁ তেতিয়া টেষ্ট পাওঁ মানে এনেইতো আৰু ধৰি লওক এনেই খাবই নোৱাৰি টেষ্ট নহ'লে খাম কেনেকৈ তথাপি তেনেকৈ খাওঁ মানে আৰু আমাৰ ঘৰত মই পিংক চল্টেই ব্যৱহাৰ কৰোঁ গতিকে মই যিহেতু খাম আকৌ মোলৈ বেলেগকৈতো দালি বনাব নোৱাৰোঁ গতিকে হোৱাইট চল্ট বন্ধ কৰি পিংক চল্ট আমি চবেই পিংক চল্ট খাবলৈ ল'লোঁ সেই 3 মাহ মই পিংক চল্টেই খাই আছোঁ গতিকে ওটছৰ লগত মই সেই দালি বনোৱা দালিখিনিয়ে সৈতে খিচিৰি বনাওঁ আপোনালোকক মই দেখুৱাম কেনেকুৱা হয় ফটো দেখুৱাই দিম আপোনালোকক মই ৰাতিপুৱা মানে কি খাইছিলোঁ মই তাৰ ফটো মাৰি দি দিম ভিডিঅ' মই বনোৱা নাইকিয়া যদি আপোনালোকে বিচাৰে ৰেচিপি মই দিব পাৰোঁ পিছত কমেণ্ট কৰিব মই ওটছ খাওঁ নহ'লে সদায়তো ওটছ খাবলৈও মন নাযায় চিৰা আনি থৈছিলোঁ চিৰা তেনেকৈ মই ভেজিটেবল যিটো চব্জি বনাওঁ সেই চব্জিটোকে মই দি পেলাই চিৰাটো অলপ মানে কম তেল দি পেলাই জাষ্ট ভাপত দিয়া নিচিনাকৈ দি পেলাই বনাই খাওঁ নহ'লে কেতিয়াবা মন গ'লে ধৰি লওক খুব মন গৈছে আৰু খাবলৈ কাৰণে মাল্টিগ্ৰেইন আটা দি পেলাই মই এটা ৰুটি বনাওঁ মাল্টিগ্ৰেইন আটা মানে মই কিনিবলৈ আমাৰ ইয়াত যিহেতু মাল্টিগ্ৰেইন আটাটো খোৱাটো অলপ টান কি কৰোঁ মই ওটছৰ পাউডাৰ লওঁ ওটছটো মিক্সিত মাৰি পাউডাৰ বনাওঁ তাতে অলপমান শ্লাইট মানে মই হেৰি দিওঁ আটা গুড়ি দি দিওঁ দি পেলাই তেনেকৈ মই আটাটো ৰুটিটো বনাই পেলাই সেইটো মাল্টিগ্ৰেইন আটা হিচাপে মই ব্যৱহাৰ কৰোঁ মাল্টিগ্ৰেইন নহয়গৈ তাত বহুত লাগে মাল্টিগ্ৰেইন আটাত কিন্তু মই তথাপি মানে একদম পিয়'ৰ আটাটোতকৈ মানে মই তাৰ লগত ওটছৰ পাউডাৰ দি পেলাই মানে ৰুটিটো বনাই আছোঁ পৰাপক্ষত ওটছ খাবলৈকে চাইছিলোঁ মানে ৰাতিপুৱা বেলা সেইটো মই খাইছিলোঁ ইমানটোমান বাতি 1 বাউল মানে ইমানটোমান বাতি এটাত এবাতিমানহে খাওঁ মানে ৰাতিপুৱা 9:30মান বজাত মানে তাৰপিছত 11:30মান বজালে মোৰ অকণমান ভোক ধৰি লওক অনুভৱ এটা যদি হয়হে খাওঁ আৰু যদি নহয় মই নাখাওঁ পৰাপক্ষত ওটছ খালে মানুহৰ নহয় প্ৰথম কেইদিন লাগিছিলে পিছলৈ মোৰ ভোকটো নালাগা হৈ গ'ল গতিকে 9:30 বজাত সেইটো খাই কৰি ল'লোঁ মই 11:30-12মান বজালে মোৰ অকণমান মানে ভোকৰ টেণ্ডেঞ্চি এটা যদি আহে তেতিয়া মই ঘৰতে ক'লা বুটটো আমি যিটো খাওঁ মানে প্ৰসাদ চসাদত যিটো বুট দিওঁ সেই বুটটো মই নিমখত দি পেলাই ভাজি লওঁ সেইটো নিমখত কিন্তু মই বগা নিমখতে ভাজিছিলোঁ বগা নিমখত দি পেলাই ভাজি লওঁ ইউটিউবত তাৰ ৰেচিপিটো পাব আপোনালোকে চাই ল'ব ক'লা বুটটো মই নিমখত দি শুকানে ভাজি লৈ সেইটো বুট খাইছিলোঁ ইমানকণমান বুট খাইছিলোঁ আৰু অকণমান গ্ৰীণ টি সৈতে খাইছিলোঁ মানে মই চানা তানা এইবিলাক খাই খুব ভাল পাওঁ মিঠা বস্তু দিনেও মোৰ ৰাপ নাছিলে কিন্তু এইবিলাক ভাল পাইছিলোঁ কিন্তু এতিয়াতো চানা তানা চব বন্ধ হৈ গ'ল গতিকে ইমানকণমান মই তেনেকুৱা বুট মানে ভাজা বুট আৰু 1 কাপ মানে গ্ৰীণ টি তেনেকৈ কৰি পেলাই 12টামান বজাত খাইছিলোঁ আৰু কেতিয়াবা মানে যদি তেনেকৈ খাবলৈ মন নাযায় টিহু যদি থাকে মই টিহু খাওঁ নহ'লে গাজৰ এটা খাওঁ মুঠতে তেনেকুৱা ধৰণৰ কিবা এটা বস্তু মই খাইছিলোঁ হয় টিহু খাইছিলোঁ নহয় গাজৰ খাইছিলোঁ আপুনি যি ভাল পায় কমলা থাকিলে কমলা এটা খাব পাৰে এটা খাওঁ মানে তাতকৈ বেছি নাখাওঁ আৰু আপেল থাকিলে আপেল খাব পাৰে যিকোনো এটা ফল খাব পাৰে আপুনি কিন্তু মোৰ
ইমান ফলত ৰাপ নাই তথাপি মই তিহুটো ভাল পাওঁ গতিকে তিহু খাওঁ তাৰপিছত গাজৰ কেতিয়াবা খাওঁ আৰু কেতিয়াবা ধৰি লওক কমলা চমলা পালে এনেকুৱা জাতীয় খাওঁ আৰু ৰাতিপুৱা আপোনাক এটা কথা ক'বলৈ পাহৰি গ'লোঁ আপোনালোকক ৰাতিপুৱা মই যিটো ওটছ খাইছিলোঁ চিৰা খাইছিলোঁ মানে তাৰ মাজত কেতিয়াবা মই ওটছৰ দি পেলাই মই আপোনাৰ স্মুদি বনাই খাইছিলোঁ যেনে ওটছত ধৰি লওক আপেল চাপেল এনেকৈ দি পানী দি পেলাই মিক্সিত মাৰি দিলোঁ দি পেলাই স্মুদি আপোনালোকে ইউটিউবত পাব স্মুদি বনাই মই খাইছিলোঁ সেইখিনি আমি 12টালৈকে কৰিলোঁ তাৰপিছত 1টাৰ পৰা 1:30মান বজাত 2টামানৰ ভিতৰত মই মানে মোৰ দুপৰীয়া খানাটো খাইছিলোঁ দুপৰীয়া খানাটোৰ কাৰণে মই সেই বনাই থোৱা দালি অকণমান দালি খাইছিলোঁ 2টা পাতলা মাল্টিগ্ৰেইন মানে ওটছ আৰু আটাৰ মিক্স কৰা ৰুটি 2টা খাইছিলোঁ তাৰপিছত কেঁচা চালাড যথেষ্টখিনি খাইছিলোঁ আৰু দৈ মানে কম্পালচৰি মই দৈ খাইছিলোঁ ইমানকণ হ'লেও দৈ খাইছিলোঁ যিহেতু মই চাহটো বন্ধ কৰি দিছিলোঁ চাহত মোৰ যিকণ গাখীৰ লাগিছিলে মোৰ জোখৰ গাখীৰকণ মই কাপ এটাত থৈ দি পেলাই ইমানকণ হ'লেও মই দুপৰীয়া দৈ খাইছিলোঁ দৈটো মানুহৰ কাৰণে খুব ভাল আমাৰ ডাইজেষ্টিভ যিটো ছিষ্টেম সেই ছিষ্টেমটো দৈয়ে ভাল কৰে গতিকে দৈটো আপুনি খাবই লাগিব মোৰ হিচাপত কিন্তু দৈটো আপুনি খাবই লাগে আৰু মই খাইছিলোঁ দৈটো তাৰপিছত 1:30মান বজাত মই সেইটো খানা খোৱাৰ পিছত 4টাৰ পৰা 5টা বজাৰ ভিতৰত মই এক্সাৰচাইজ কৰিছিলোঁ 4টাৰ পৰা 5টা বজাত মানে 1 ঘণ্টা এক্সাৰচাইজ কৰিব লাগিব বুলি কথা নাই মই কেতিয়াবা 20 মিনিট কেতিয়াবা 25 মিনিট কেতিয়াবা 15 মিনিট কম মই 15 মিনিট হ'লেও এক্সাৰচাইজ কৰিছিলোঁ এক্সাৰচাইজ কোনো ধৰণৰ বিশেষ এক্সাৰচাইজ নহয় সৰু সুৰা পেটৰ এক্সাৰচাইজ কেইটামান কৰিছিলোঁ সেইখিনি মই সদায় কৰিছিলোঁ কিন্তু মই ৰাতিপুৱা এক্সাৰচাইজ কৰিবলৈ সময় নহয় গতিকে 4টাৰ পৰা 5টা বজাৰ ভিতৰত মানে 4টা হওক 5টা হওক এনেকুৱা টাইমতে মই 15 মিনিট 20 মিনিট কেতিয়াবা আধা ঘণ্টা তাতকৈ যদি আপোনাৰ মন যায় আপুনি 1 ঘণ্টা কৰিব পাৰিলেতো বেছি ভাল মোৰ ইমান ধৈৰ্য নাই গতিকে মই আধা ঘণ্টা 45 মিনিট পৰাপক্ষত 15 মিনিট হ'লেও মই সেইটো এক্সাৰচাইজ কৰিছিলোঁ আপোনালোকে কৰিব পাৰিলে মোতকৈও ভাল ৰিজাল্ট পাব এক্সাৰচাইজ কৰিছিলোঁ তাৰপিছত এক্সাৰচাইজ কৰা আধা ঘণ্টামানৰ পিছত আকৌ পুনৰ মই গ্ৰীণ টি খাইছিলোঁ এতিয়া যিটো গ্ৰীণ টি খাওঁ মই তাত আপোনাৰ ডালচেনি পাউডাৰ অকণমান দি দিব গ্ৰীণ টি দি পেলাই আপোনালোকে খাব পাৰে এটা খুব ভাল মানে আমাৰ যিটো হজমি শক্তিটো বঢ়াই দিয়ে ডালচেনি আৰু স্কিন ভাল হয় চুলি সৰা বন্ধ হয় আৰু সকলো ফালৰ পৰা ডালচেনি ভাল গতিকে গ্ৰীণ টিত তেতিয়া মই ডালচেনি অকণমান দি পেলাই খাইছিলোঁ তাৰপিছত আকৌ যদি মোৰ সেই তেনেকুৱা ধৰি লওক কিবা স্নেক্স জাতীয় বস্তু খাব মন যায় বিস্কুট চিস্কুটটো মই টোটেলি বন্ধ কৰি দিছিলোঁ চাহ নাপাৰা বন্ধ কৰি দিছিলোঁ গতিকে মই সেই পুনৰ সেই ভাজি লোৱা মানে বুটটো খাইছিলোঁ আৰু বাদাম খাইছিলোঁ কেইটামান বাদাম আৰু মানে বুটটো মই ধুনীয়াকৈ গ্ৰীণ টিৰ লগত খাইছিলোঁ আৰু সেইটো খাই থাকিলে মই মোৰ নিচিনা মানুহে যেতিয়া চানা তানা এৰিব পাৰিলোঁ তেতিয়া তেনেকৈও পাৰিব একদম মানে অকণোৱে ফিল নহয় যে আমি এইবিলাক বস্তু এৰি দিছোঁ আপোনাৰ মাইণ্ডত খালি এটা কথা আপুনি মনত ৰাখিব যে আপুনি ক্ষীণাব লাগে গতিকে 5:30 বজাত মই সেইটো খাইছিলোঁ শুকান বুট গ্ৰীণ টি তাৰপিছত অলপমান বাদাম খাইছিলোঁ তেনেকৈ তাৰপিছত 8টা বজাৰ ভিতৰত মই পৰাপক্ষত 7টাতে খাব লাগে কিন্তু 7টাততো অসম্ভৱ কথা 7টাত খাব নোৱাৰোঁ গতিকে মই 8টা বজাত কি খাইছিলোঁ ৰাতি মই দালি খাইছিলোঁ অকল দালি 1 বাতি দালি মই ফুল দালি ডাঙৰ বাতি এটা ইমানটো মানে আগতে ধৰিলে ইমানটোত খাইছিলোঁ পিছত ৰাতিলৈ মই দালি বাতিটো অকণ ডাঙৰকৈ দালিটো খাইছিলোঁ মগু দালি বা যি দালি মই বনাইছিলোঁ সেই দালি খাইছিলোঁ নহ'লে তাতে অকণমান ওটছ দি খাইছিলোঁ যদি খুব বেছি ভোক লাগে ওটছ দি খাইছিলোঁ পৰাপক্ষত মই এবাতি দালি খাইছিলোঁ আৰু কেতিয়াবা যদি দালি খাবলৈ মন নাযায় অকল দালিকেনো কিমান খাম ভোক লাগে কেতিয়াবা এটা ৰুটি বনাই খাইছিলোঁ ৰুটিটো সেই তেনেকৈ ওটছ আৰু আটা মিলাই পেলাই এটাহে ৰুটি খাইছিলোঁ তাতকৈ খোৱা নাছিলোঁ আৰু কেঁচা চালাড মই ডেইলি খাইছিলোঁ যিকোনো এটাহে খাব আপুনি হয় কেঁচা চালাড খালে একদম মগু চগু দি পেলাই কেঁচা চালাডটো 1 বাতি কেঁচা চালাড ফুল কেঁচা চালাড খাব তেতিয়া ৰুটি চুটি দালি চালি নাখাব আৰু যোনদিনা দালি 1 বাতি ফুল খাব সেইদিনাখন অন্য একো নাখাব আৰু যোনদিনাখন আপোনাৰ ওটছ খাবলৈ মন যায় তেতিয়াহ'লে ওটছৰ লগত দালি অকণমান দি পেলাই খিচিৰি বনাই পেলাই খাব নহ'লে আপুনি পাচলিটো যথেষ্ট খাব লাগে পাচলিটো সিজাই খাব পাৰিলে বহুত ভাল মই সিজাই খাবলৈ অকণ দিগদাৰ পাওঁ তথাপি কেতিয়াবা মন যায় খাবলৈ গতিকে জালুক দি পেলাই পানীতে মই নিমখ জালুক অকণমান 1 ফুটমান তেল দি পেলাই যিকোনো পাচলি মই বইল কৰি পেলাইও তেনেকৈ খাইছিলোঁ নহ'লে চুপ খাইছিলোঁ বিলাহী দি পেলাই চুপ বনাই খাইছিলোঁ তাতে ওটছ পাউডাৰ দি পেলাই চুপটো বনাই এনেকৈ খাইছিলোঁ তাৰপিছত মই সেই 8টা বজাতে মই কমপ্লিট খানা খাই হৈ গৈছিলে কিন্তু এওঁলোকে নাখাইছিলে এওঁলোকৰ কাৰণে মই টাইমটো বেলেগ কিন্তু মই যিহেতু ক্ষীণাম বুলি ভাবিলোঁ গতিকে মই নিজৰ খানাটো 8টা বজাতে মই খাই দিওঁ তাৰপিছত এওঁলোকে 9টা 9:30 এওঁলোকক দিওঁ কিন্তু মই 8টা বজালৈ খাই দিওঁ তাৰপৰা 9টা 9:30 বজাত এওঁলোকে যেতিয়া ভাত খাওঁ বুলি কয় মই ভাত বাঢ়ি দিওঁ তেতিয়া মই তেওঁলোকক ভাত বাঢ়ি দি মোৰ কাৰণে আকৌ পুনৰ 1 কাপ গ্ৰীণ টি বনাই লওঁ
সেইটো লাষ্ট গ্ৰীণ টি। সেইটো গ্ৰীণ টি খাই দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, শৰীৰৰ সকলোখিনি মানে টক্সিন আপোনাৰ বাহিৰ হোৱাত সহায় কৰিব। যিবোৰ লেতেৰা বস্তু থাকে সেইবোৰ বাহিৰ হোৱাত সহায় কৰিব, আৰু যিখিনি আমি দিনটো কৰিলোঁ এক্টিভিটি গোটেইখিনিৰ কাৰণে আমাৰ শৰীৰটোক মানে ৰিফাইন কৰিব। আৰু আমাৰ গ্ৰীণ টি আমাৰ কাৰণে খুব ভাল। গতিকে মই ইমান বিশেষ নাজানো, কিন্তু মই যিটো জানো সেইটোৰ ওপৰত কৈ আছোঁ আপোনালোকে। মই যেতিয়া 9:30-10টাৰ ভিতৰত 1 কাপ গ্ৰীণ টি খাইছিলোঁ। বাছ মোৰ ৰুটিন সিমানেই আছিলে। তাৰপিছত মই বাচন বৰ্তন ধুই আজৰি হৈ বিচনালৈ শুই গৈছিলোঁ। কিন্তু এইখিনিতে মই এটা কথা কওঁ, আপোনালোকে মাছ মাংস কমপ্লিট খাব পাৰে। মাছ মাংস কণী খোৱাত আপোনালোকৰ কোনো মানে অসুবিধা নাই, কিন্তু মাছ মাংস কণী খাবলৈ হ'লে কিছুমান নিয়ম মানিবলৈ আছে। যেনে মাংসটো মই আপোনালোকক ফটো দেখুৱাই দিম, মই মাংস কেনেকৈ খাওঁ, মাছ কেনেকৈ খাওঁ। মই একো বন্ধ কৰা নাই, মাছ মাংস কণী মই একো বন্ধ কৰা নাই। মাংসটো মই কি কৰোঁ, মছলা চছলা কমপ্লিট সানো। আদা নহৰু জিৰা জলকীয়া জালুক যিমান যত আপুনি মছলা খাওঁ আমি, মছলা গোটেইখিনি মই একদম মাংসখিনিত সানি দিওঁ। তেল নিদিওঁ, তাত তেল কোনো কাৰণতে নিদিওঁ। খালি মাংসটোতে মছলাখিনি মই ধুনীয়াকৈ মানে সানি পেলাই কুকাৰ এটাত গৰম কৰি পেলাই সেই মানে মাংসখিনি মছলা সানা মাংসখিনি মই কুকাৰটোত দি দিওঁ। দি পেলাই মই মোৰ জোখৰহে বনাওঁ, গতিকে মোৰ জোখৰ বাতিটোত এবাতি পানী দিওঁ। দি পেলাই মই 10-12টা চিটি মাৰোঁ। তেল একেবাৰে নিদিওঁ। মাংসত এটা তেল থাকে, সেইটোৱে আমাৰ কাৰণে যথেষ্ট। আকৌ এক্সট্ৰা তেল দি খাব নালাগে। গতিকে মই তেনেকৈ 10-12টা চিটি মাৰি দিওঁ। চিটি মাৰি দিয়াৰ পিছত আপোনাৰ কালাৰো ধুনীয়া আহে, আপোনাৰ সম্পূৰ্ণ আপোনাৰ টেষ্ট পাব। আপুনি তাত মাংসটো খালি তেলহে দিয়া নাযায়, গতিকে আপুনি মাংসৰ টেষ্ট ধুনীয়াকৈ পাব। মই দেখুৱাম ফটো মাৰি, আপোনালোকে ক'ব লাগিব যে মই সেয়া বইল মাংস খাইছোঁ বুলি। গতিকে তেনেকৈ মই বইল কৰি পেলাই মাংসও খাইছিলোঁ। ৰেগুলাৰ নাখাওঁ, কিন্তু যেতিয়া মন যায় মই তেতিয়া খাইছিলোঁ মাংস। কিন্তু এওঁলোকৰ কাৰণে মছলা দি মই কমপ্লিট আগৰ পদ্ধতিৰে বনাওঁ, মোৰ কাৰণে মই তেনেকৈ বনাওঁ। মাছো ঠিক তেনেকৈ কি কৰোঁ, মাছ পিচ নিমখ হালধি সানো, আদা নহৰু দিওঁ, বিলাহী কাটি দিওঁ বা পাচলি কিবা এনেকৈ তাত দি দিওঁ। দি সানিলোঁ, সানি পেলাই মাছ পিচো তেনেকৈ কুকাৰত দি পানী দি পেলাই চিটি মাৰি পেলাই খাওঁ। মাছ মাংস তেনেকৈ খাওঁ। ডিম মই তেনেকৈয়ে খাওঁ, কেতিয়াবা অমলেট বনাই খাওঁ, কেতিয়াবা বইল কৰি খাওঁ। এটা ডিম আমি খাব পাৰোঁ, কিন্তু আমি কিবা এটা কাৰণবশতঃ আমি মুৰ্গী মাংস বা মুৰ্গী ডিম নাখাওঁ, সেইটো আমাৰ ব্যক্তিগত কথা। গতিকে আমি হাঁহৰ ডিম খাওঁ, গতিকে হাঁহৰ ডিমটো ইমান ভাল নহয়, তথাপি মই খাওঁ। ডিম খাই ভাল পাওঁ, গতিকে মই খাওঁ। কিন্তু আপোনালোকে যদি মুৰ্গী ডিম খায়, তেতিয়াহ'লে মুৰ্গী ডিম এটা ধুনীয়াকৈ খাব পাৰে, একো কথা নাই। এটাৰ ওপৰত খালি নাখাব। গতিকে এইখিনিয়ে কৰি পেলাই মই 16 কেজি কমাইছোঁ। গতিকে ৰুটিনখন আপোনালোকক ক'লোঁ। এই ৰুটিনখন ফ'ল' কৰাৰ লগতে 3টা কথা মনত ৰাখিব লাগিব। এটা হৈছে আপোনালোকে যথেষ্ট পৰিমাণৰ পানী খাব লাগিব। পানীটো আপোনালোকে পৰাপক্ষত একেবাৰে ঠাণ্ডা পানী নাখাব, পাৰিলে গৰম পানী খাবলৈ চেষ্টা কৰক। আৰু যোনে গৰম পানী খাব নোৱাৰে, ঠাণ্ডা পানী হ'লেও খাওক। পৰাপক্ষত গৰম পানী খালে বেছি ভাল। আৰু তাৰপিছত থাৰ্ডটো হৈছে কি, আপোনালোকৰ খোৱাটো আপোনালোকে ৰাতি বেছি মানে দেৰিলৈকে টোপনি ক্ষতি নকৰিব। আমি যিমানেই নকৰোঁ কিয়, আমাৰ যদি টোপনি পূৰ নহয়, তেতিয়াহ'লে আমাৰ শৰীৰটোৱে কামত নিদিয়ে। টোপনি মানুহক বিশেষ প্ৰয়োজন। গতিকে ৰাতি দেৰিলৈকে টোপনি নোযোৱাকৈ থাকি পেলাই আপুনি যিমানে এক্সাৰচাইজ নকৰক, ডায়েট নকৰক, আপোনাক কোনো ধৰণৰ কাম নিদিয়ে। গতিকে আপুনি যদি ক্ষীণাব বিচাৰিছে, সেইকেইটা কথা আপোনালোকে মনত ৰাখক। খোৱাটো টাইমত কৰক, উঠাটো টাইমত কৰক, পানী যথেষ্ট পৰিমাণে খাওক, আৰু গৰম পানী খাবলৈ মানে চেষ্টা কৰক। ঠাণ্ডা পানীৰ তুলনাত গৰম পানীয়ে আমাৰ শৰীৰৰ পৰা ফেটছ কমোৱাত যথেষ্টখিনি সহায় কৰে। আপোনালোকে আফটাৰ বিফৰ ফটোখিনি দেখিলেই গম পাব যে মোৰ কথাখিনি কিমান শুদ্ধ, কিমান মানে সঁচা। গতিকে এই ভিডিঅ'টো দীঘলীয়া হ'ল যদিও মই ভাবোঁ আপোনালোকৰ কাৰণে এইটো উপকাৰী হ'ব। গতিকে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক নিশ্চয় লগ পাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাব, যাতে মোৰ ভিডিঅ' নটিফিকেশ্যন পায়। আৰু মোৰ এই ৰুটিনখন ফ'ল' কৰি আজিৰ পৰা যদি ফ'ল' কৰে, 3 মাহৰ পিছত ৰিজাল্ট দিব, আপোনালোকে চাব। তাৰপিছত আপোনালোকে ক'ব যে সঁচাকৈ আপোনালোকৰ ৱেইট কমিছে নাই। 3 মাহত মোৰ তেতিয়া 3 কেজিয়ে কমিছিলে। গতিকে আপোনালোকৰ হয়তো বেছিও কমিব পাৰে, কাৰোবাৰ হয়তো অকণমান কম কমিব পাৰে, কিন্তু নকমাৰ কোনো কথা নাই। আপোনালোকে 3 মাহ যেতিয়া আপোনাৰ ৰিজাল্টটো ভাল পাব, তাৰপিছত আপোনালোকে এটা ৱেইট মেচিন আনি ল'ব। তাৰপিছৰ পৰা আপোনালোকে ডেইলি ৰুটিনটো জুখিব। ৰাতিপুৱা ৱেইটটো জুখিব, ৰাতিপুৱাই জুখিব। আগদিনা খোৱাখিনি পিছদিনাখন আপোনাৰ ৰিজাল্টটো পাব যে কোনটো বস্তু খাওঁতে আপোনাৰ বাঢ়িছে, কোনটো বস্তু খাওঁতে আপোনাৰ কমিছে। এই ৰুটিনখন ফ'ল' 3 মাহৰ পিছতহে আপোনালোকে ডেইলি ৱেইটটো জুখিব। কিন্তু এই ৰুটিনখন 3 মাহ কমপ্লিট নোহোৱালৈকে প্ৰথম দিনাই যি ৱেইট জুখিব, আৰু 3 মাহ কমপ্লিট হোৱাৰ পিছতহে ৱেইটটো জুখি পেলাই চাব। চাই পেলাই আপোনালোকে মোলৈ কমেণ্ট কৰিব
আৰু মই জানো আপোনালোক সফল হ'ব আৰু আপোনালোক যেতিয়া সফল হ'ব মোৰ ভাল লাগিব কাৰণ যিহেতু ময়ো তেনেকুৱা সমস্যাৰ পৰা আজি এনেকুৱা দেখিছোঁ মই খুব ভাল পাওঁ যে মোৰ নিচিনাকৈ কোনোবা বেলেগো হওক আৰু মই যেতিয়াই ফেচবুকত মোৰ ফটো আপলোড দিওঁ তেতিয়াই মোক কমেণ্ট কৰে যে আপুনি কি কৰিলে কেনেকৈ ক্ষীণালে কিন্তু তাত মোৰ ইমানখিনি দীঘলীয়াকৈ ক'বলৈ অলপ দিগদাৰ হয় গতিকে এই ভিডিঅ'টো বনাইছোঁ যদি ভাল পাইছে লাইক কৰিব আৰু আপোনালোকৰ ৰিজাল্ট মোৰ লগত মানে কমেণ্টৰ জৰিয়তে প্ৰকাশ কৰিবলৈ পাহৰি নাযাব তেনে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম টাটা বাই বাই নমস্কাৰ